প্ৰত্যেকজন মানুহে চাইছে ডাঙৰ কৰিছে তেনেকৈ ইণ্ডাষ্ট্ৰী ডাঙৰ হয় চ' কৰোণা গ'ল এতিয়া আমি চিনেমা বনাম মোৰ এতিয়া ডক্টৰ বেজবৰুৱা আহি আছে এখন ডাঙৰ চিনেমা এখন 30 বছৰ আগতে ডাঙৰ আছিলে এতিয়াও ডাঙৰ চিনেমা ত' সেইখন আমি সফল কৰিব লাগিব সকলোকে আহ্বান জনাইছোঁ চিনেমাখন চাবৰ কাৰণে আমি অগষ্টত চাগে ৰিলিজ কৰিম মোৰ নিজৰ চিনেমা মই এক্টিং কৰিছোঁ মিউজিক কৰিছোঁ বাট ইটছ লাইক মাই ফিল্ম মোৰ দায়িত্ব আছে চিনেমাখনৰ প্ৰতি চ' আৰু ধুনীয়া আছে চিনেমাখন ইটছ বিউটিফুল ফিল্ম নিতম গোস্বামী এই বছৰটো আকৌ ডাইৰেকশ্যন কৰিছে ধুনীয়াকৈ আৰু ধুনীয়া কাম হৈছে সকলোৱে চাই ভাল পাব থেংক ইউ লাভ এছামিজ চিনেমা জয় অসম দৈ কৰি যাম অসমীয়া চিনেমা চাম